ৰঙামাটিৰ হলদিবাৰীত নতুনকৈ মুকলি হ'ল চাহ ফেক্টৰী। হয়, আজি ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ৰঙামাটিৰ হলদিবাৰীত RD নামেৰে এখন নতুন চাহপাত প্ৰস্তুত কৰা কাৰখানা মুকলি কৰা দেখা যায়। উক্ত চাহ কাৰখানাত বৃহত্তৰ ৰঙামাটি অঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগতে আন ঠাইৰ পৰা কেঁচা কুমলীয়া পাত ক্ৰয় কৰি তাৰ পৰা চাহপাত তৈয়াৰ কৰিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। আৰু এই চাহ ফেক্টৰীখনত উন্নত মানৰ যন্ত্ৰপাতিৰ সহায়ত চাহপাত প্ৰস্তুত কৰিব বুলিও জানিবলৈ দিয়ে। লগতে এই চাহ ফেক্টৰীখনত স্থানীয় 20 জন যুৱকক কৰ্মসংস্থাপন দিব বুলিও জানিবলৈ দিয়ে। মুঠতে এই ফেক্টৰীখনৰ জৰিয়তে ৰঙামাটি অঞ্চল উন্নতিৰ ক্ষেত্ৰত এখোজ আগুৱাই গ'ল বুলি ক'লেও বঢ়াই কোৱা নহয়। আজি এই RD চাহ ফেক্টৰীখন হোৱাত আগভাগ লোৱা ৰঙামাটি অঞ্চলৰ মূল মানুহজন হৈছে আজিবুৰ ৰহমান। তেখেতৰ নেতৃত্বত কোকৰাঝাৰ আৰু বিলাসীপাৰাৰ কেইবাজন বিশিষ্ট ব্যৱসায়ীৰ সহযোগত আজি ৰঙামাটিৰ হলদিবাৰীত এই ফেক্টৰী গঢ়ি উঠে। ৰঙামাটিৰ পৰা আমানুৰ ইছলামৰ ৰিপৰ্ট, NS24 ডিজিটেল। ৰঙামাটি বহুল অঞ্চলৰ কাৰণে এটা শুভ সংবাদ, আজি এটা শুভ দিন। কাৰণ ইয়াতে আমাৰ আজি দেখিবলৈ পালোঁ যে এটা ক্ষুদ্ৰ চাহ ফেক্টৰী ইয়াত উদ্বোধন হ'ল। আৰু এই ফেক্টৰীৰ জৰিয়তে আমাৰ এই অঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী ইয়াত কৰ্মসংস্থাপন পাব। বিভিন্ন ধৰণৰ মানুহে চাহ খেতিৰ প্ৰতি এটা উৎসাহ বা আগবাঢ়ি আহিব। ইমান দিনে ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত চাহবিলাক, কেঁচা পাতবিলাক হয়তো গোৱালপাৰা বা কোকৰাঝাৰ, বৰ্ণৈ বাগান এইবিলাকত লৈ গৈছিল, বহুত দূৰ তেওঁলোকৰ খৰচ হৈছিল। এতিয়া ওচৰতে তেওঁলোকে ইয়াত দোকান ধৰিব পাৰিব। ইয়াতে এনেকৈ কৈ আমাৰ হয়তো যিটো আমাৰ আশে পাশে যিখিনি অৰ্থনৈতিক ব্যৱস্থা এইখিনি হয়তো কিছু হ'লেও উন্নত হ'ব, এইটো আমি আশা ৰাখিছোঁ। লগতে আমি আমাৰ এই উদ্যোগবিলাক আমাৰ এই অঞ্চলত আৰু যদি আগবাঢ়ি যায়, এনেকৈ আজি যেনেকৈ ইয়াত হ'ল, হয়তো আৰু এটা ইয়াতে হৈ আছে আমাৰ বহলপুৰ বৰপাৰা পাটৱানত এটা হৈ আছে। আৰু এনেকৈ যদি আৰু কিছুমান উদ্যোগ যদি হয়, নিশ্চয় আমাৰ এই অঞ্চলৰ এটা ঔদ্যোগিক পৰিৱেশ সৃষ্টি হ'ব, লগতে আমাৰ অৰ্থনৈতিক উন্নতি নিশ্চয় আহিব।